পুনৰ স্বাগতম গ্ৰন্থাভাসলৈ। আজি আমি এখন কবিতাৰ কিতাপৰ কথা পাতিবলৈ ওলাইছোঁ। বিজয় ৰবিদাস আধুনিক অসমীয়া কবিতাৰ এক বিশেষ কবিগ্ৰন্থ, যিজন মানুহে 2000 চনত তামৰঙী মানুহৰ প্ৰান্তৰ বুলি প্ৰথমখন কবিতা পুথি প্ৰকাশ কৰি অসমীয়া কাব্যৰসিকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। পাছত 2003 চনত তেওঁ দ্বিতীয়খন কাব্যগ্ৰন্থ প্ৰকাশ পাইছিল, সেই পকা নুনিবোৰ। 2004 চনত তেওঁৰ তৃতীয়খন কবিতা পুথি প্ৰকাশ পাইছিল, তোমাক ভাল পাই থাকিম। এইবাৰ আমি হাতত তুলি লৈছোঁ তেওঁৰ চতুৰ্থখন কবিতা পুথি, নিৰ্বাক উচুপনি। এই নামটোত এক ধৰণৰ পেৰাডক্স এটা আছে। উচুপনি এটা ভৌতিক কাৰ্য হিচাপে যদি আমি চাওঁ, কেতিয়াও নিৰ্বাক হ'ব নোৱাৰে, সি নিঃশব্দ হ'ব নোৱাৰে। এই যিটো পেৰাডক্স, এই পেৰাডক্সটো বিজয় ৰবিদাসৰ কবিতাৰ মাজত আমি প্ৰায়ে ফুটি উঠা দেখোঁ। আৰু সম্ভৱতঃ আধুনিক মানুহৰ জীৱন যাত্ৰাৰ মূল ট্ৰেজেডিটো সেইটোৱেই। সদায় আমি নিজক লুকুৱাই ৰাখিবলগীয়া হয়। কবিতা যিহেতু মানুহৰ অন্তৰাত্মাৰ লগত জড়িত, বুদ্ধিতকৈ বেছিকৈ মনৰ সৈতে জড়িত, বিবেকতকৈ বেছি আৱেগৰ সৈতে জড়িত, গতিকে আমি বিজয় ৰবিদাসৰ কবিতাত সেই নিজকে লুকুৱাই ৰখা বা নিজকে প্ৰকাশ কৰিবলৈ যাওঁতে ব্যক্তিত্বৰ পৰা মুক্তি বিচৰা, সেই ধৰণৰ এটা প্ৰৱণতা আমি দেখোঁ। বিজয় ৰবিদাসৰ কবিতাবোৰ সঁচা কথা ক'বলৈ গ'লে পোনপটীয়া। তেওঁৰ এটা নিজা কথনশৈলী আছে, আৰু এই কথনশৈলীটো সাধাৰণতে বহু কবিয়ে কি কৰে, কবিতা এটাত নিজৰ ভাৱটো প্ৰকাশ কৰিবলৈ যাওঁতে ভাষাটোক লৈ বহু ধৰণে খেলা কৰে। ফলস্বৰূপে আমি যদি বংগৰ সমালোচক সুজিত চৰকাৰৰ ভাষাৰে ক'বলৈ যাওঁ, তেতিয়াহ'লে ক'ব লাগিব, অতি অলংকৰণে সত্যকে আড়াল কৰে। বেছি অলংকৰণ কৰিলে সত্য লুকাই যায়। বিজয় ৰবিদাসৰ কবিতাত কিন্তু সত্য কেতিয়াও লুকাই নাযায়। বিজয় ৰবিদাসৰ কবিতাত সত্য একাধিক স্তৰত প্ৰকাশ পায়। তেওঁৰ কথনশৈলী একেবাৰে সহজ, পোনপটীয়া। এজন ব্যক্তিক আন এজন ব্যক্তিয়ে যি ভাষাত কথা কৈ গৈ থাকে, সেই ভাষাটোৱেই তেওঁৰ ভাষা। কিন্তু সেই ভাষাটোৱে কৈও তেওঁ তাৰ মাজতো কিন্তু বহুত আবুৰ দিবলৈ সক্ষম হয়। প্ৰকাশভংগীৰ যোগেদি সত্যক তেওঁ আবুৰ নিদিয়ে, কিন্তু সত্যৰ প্ৰকাশভংগীটো তেওঁৰ এক ধৰণৰ স্বচ্ছ আবুৰৰ নিচিনা। ভিতৰৰখিনি দেখা যায়, কিন্তু স্পষ্টকৈ দেখা নাযায়। আৰু বিজয় ৰবিদাসৰ কবিতাৰ পঠনৰ আচল আনন্দটো তাতে লুকাই থাকে। মই এটা কবিতা, তেওঁৰ নিৰ্বিশেষভাৱে চকুত পৰা এটা কবিতাৰ আৰম্ভণিটো পঢ়ি শুনাব খুজিছোঁ। কবিতাটোৰ নাম হৈছে কবিতা। বিচনাত শুই শুই এটা সপোন, আৰু মোৰ তেজৰ তলেদি এটা দীঘল সুহুৰি। অসম্পূৰ্ণ এটা বাক্য। বাক্যটো 4টা শাৰীত তেওঁ 4টা শৰণত ভাগ কৰিছে। ইয়াত কাৰ্যটো সম্পন্ন হোৱা নাই। আচলতে ইয়াত কাৰ্যটো নায়েই। শুই শুই এটা সপোন। সপোনটো শুই আছে নে কোনোবা এজনে শুই শুই সপোন এটা দেখি আছে? আমাৰ পাঠকৰ মনত প্ৰথমতে খুন্দা দিয়া প্ৰশ্নটো হ'ব সেইটো। আৰু মোৰ তেজৰ তলেদি এটা দীঘল সুহুৰি। পাৰ হৈ গ'ল নে পাৰ হৈ আছে নে পাৰ হ'ব? ই অতীত নে বৰ্তমান নে ভৱিতব্য? আমি নাজানো। এই নজনাৰ কাৰণে আমাৰ এটা উৎকণ্ঠা সৃষ্টি হয় যে কবিতাটোৰ পৰৱৰ্তী অংশটো আমি পঢ়িবই লাগিব। নপঢ়িলে আমি শান্তি নাপাম। এই যে পাঠকক প্ৰৰোচিত কৰিব পৰাটো, পাঠকক প্ৰলুব্ধ কৰিব পৰাটো,
সেইটো বিজয় ৰবি দাসৰ কবিতাৰ অন্যতম এটা বিশেষত্ব। তেনেই সাধাৰণ ধৰণে তেওঁ কথাবোৰ কয়। গছৰ পাতৰ ধূলিবোৰ সৰি পৰিছে, পুৰঠ পকা পাতবোৰ খৰমৰাই উঠিছে চ'তৰ আবেলি বতাহ জাকত। আপাততো তেনেই সাধাৰণ এটা প্ৰকৃতি বৰ্ণনা। কিন্তু আমি যে পঢ়াৰ পিছত অনুভৱ কৰিলোঁ যে ই তেনেই সাধাৰণ এক প্ৰকৃতি বৰ্ণনা, কিন্তু এই বৰ্ণনাটো পঢ়াৰ আগমুহূৰ্তলৈকে কিন্তু এই প্ৰকৃতিক এই ভাষাৰে যে বৰ্ণনা কৰিব পাৰি, এই কথাটো আমাৰ মনলৈ কিন্তু অহা নাছিল। আমাৰ মনলৈ যে এই ভাৱটো আনি দিব পাৰিলে, সেয়েই বিজয় ৰবি দাসৰ আচলতে কবি হিচাপে সাৰ্থকতা, তেওঁৰ শক্তি সেইখিনি। কবিসকলে কি ভাবে? আমাৰ মনত থকা এটা ডাঙৰ প্ৰশ্ন। জগতত নোহোৱা নোপোজা কথা কবিসকলে ভাবিব পাৰে জানো? আচলতে নোৱাৰে। তেওঁলোকে যি ভাবে সকলো জগতত থকা, লৌকিকেই হওক বা অতিলৌকিকেই হওক, কিন্তু তাক যেতিয়া বৰ্ণনা কৰে, বৰ্ণনা কৰাৰ যিটো মেডিয়া, যিটো তেওঁৰ মাধ্যম, সেই মাধ্যমটো ভাষাটো কিন্তু মানুহে আৰ্টিফিচিয়েলি সৃষ্টি কৰা এটা ফিজিকেল প্ৰচেছ। নেচাৰ আৰু ফিজিকেল প্ৰচেছ যিটোক মানুহে সৃষ্টি কৰিছে, তাৰ মাজত কিন্তু এটা দ্বন্দ্বযুদ্ধ সদায় থাকে। যে কবিজনে হাজাৰবাৰ যত্ন কৰিলেও তেওঁ ক'ব খোজা সত্য, উপলব্ধি কৰা মৰ্মক তেওঁ প্ৰকাশ কৰিব নোৱাৰা বুলি ভাবি লয়। সেই অসন্তুষ্টি আমি বিজয় ৰবি দাসৰ কবিতাৰ মাজতো দেখা পাওঁ। তেওঁ প্ৰকৃতি সম্পৰ্কীয় চৈতন্য যিটো, সেইটো খুব সূক্ষ্ম আৰু খুব সংবেদনশীল। আৰু তেওঁৰ সংবেদনাত আপাত বিৰোধী যেন লগা, কিছুমান অতিলৌকিক যেন লগা প্ৰাকৃতিক ঘটনা আৰু জাগতিক মহাজাগতিক পৰিঘটনা, এই গোটেইখিনি কিন্তু তেওঁৰ কবিতাৰ মাজত সংশ্লেষিত হোৱা আমি দেখা পাওঁ। পূৰ্বজ কবি, তেওঁৰ আগৰ কবিসকলৰ কবিতা যে তেওঁ প্ৰচুৰ পৰিমাণে পঢ়ে, তাৰ প্ৰমাণো তেওঁৰ কবিতাতে ফুটি উঠিছে। আমি মানুহবোৰ যিহেতু এটা ক্ৰমবৰ্ধমান প্ৰক্ৰিয়া, আমিও এটা প্ৰকৃতিৰ অংশ, আৰু অংশ হিচাপে আমি ক্ৰমবিকশিত এটা প্ৰক্ৰিয়াহে, আমি প্ৰডাক্ট নহয়। এই প্ৰক্ৰিয়াটোত আমি সমৃদ্ধ হওঁ বিভিন্ন ঘটনাৰে, বিভিন্ন গ্ৰন্থ অধ্যয়নেৰে, বিভিন্ন ব্যক্তিৰ সৈতে হোৱা কথোপকথনেৰে। কবিসকলেও, তেখেতলোকো যিহেতু মানুহ, তেখেতলোকৰ পূৰ্বজ নিজৰ ভাষাৰ হওক অন্য ভাষাৰ হওক কবিতা পঢ়ি নিজাকৈ এটা প্ৰকাশভংগী আহৰণ কৰিবলৈ যত্ন কৰে। বিজয় ৰবি দাসেও তেনেকৈ যত্ন কৰিছে, আৰু সংবেদনশীল পাঠকে বিজয় ৰবি দাসৰ সেই যত্নটো উপলব্ধি কৰিব পাৰিব। তেনে যত্নৰ উদাহৰণ এটা মই দাঙি ধৰিব খুজিছোঁ। পথাৰখনৰ মাজত তুমি শুই আছা নিজানে নিমাতে, এজাক ফিৰফিৰীয়া সুগন্ধি বতাহ মেৰিয়াই। মই কোন পূৰ্বজ কবিৰ কবিতা অধ্যয়নৰ ফলত বিজয় ৰবি দাসে এনেকুৱা এটা সুন্দৰ মৰ্মস্পৰ্শী স্তৱক লিখিবলৈ সক্ষম হওঁ, সেই কথাটো ক'বলৈ নাযাওঁ। সেই কথাটো মই নিজেও উপলব্ধি কৰাৰ কথা, আৰু আমাৰ পাঠক সমাজেও সেই কথা নিজে উপলব্ধি কৰিব। বিজয় ৰবি দাসৰ এটা কথা আমি দেখিছোঁ, তেওঁৰ বৰ্ণনাবোৰ খুব চিত্ৰধৰ্মী, চিত্ৰস্তনিত ভাষা। যিটো বাক্যাংশৰে কবিতা কি কবি জীৱনানন্দ দাসে বুজাইছিল। চিত্ৰস্তনিত ধ্বনিৰ পবিত্ৰ মৰ্মস্পৰ্শিতাই কবিতা। বিজয় ৰবি দাসৰ কবিতা পঢ়িলেও আমাৰ তেনে অনুভৱ হয়। এটা কবিতা মই সম্পূৰ্ণৰূপে পাঠ কৰিম, আৰু আপোনালোকক বিজয় ৰবি দাসৰ কবিতা পঢ়িবলৈ লোভ লগাম বুলি ভাবিছোঁ। কবিতাটোৰ শিৰোনাম বিচনা। তোমালোকৰ দৰে ময়ো শুব নোৱাৰা হৈছোঁ। মাজৰাতি সাৰ পাই উঠোঁ, বহোঁ, আকৌ বাগৰোঁ।
মস্তিষ্কৰ বেমাৰীটোৰ দৰে মনৰ ভিতৰত কথা পাতোঁ, হাঁহিবলৈ এটা ৰাতিৰ পিছত এতিয়াও বহু সময় বাকী। বাহিৰত জিলিবোৰে মাতিছে, তোৰাই আছে ভেকুলী। ঘন আন্ধাৰত শুই আছে তৰাবোৰ, শুই আছে ডাৱৰ। তোমালোকৰ দৰে শুব নোৱাৰা হৈছোঁ বহুদিন। বাগৰি আছোঁ কোনেও নেদেখা বিচনাখনত বহিছোঁ। বিচনাখনৰ দিশ পুতল নাই, বিচনাখনৰ কোমলতাও মোৰ গাৰ ঘামত তিতিছে গাৰুটো। তোমালোকৰ আধাপেটীয়া সপোন আৰু জীৱন প্ৰতি ৰাতি মোৰ সতে কাজিয়া কৰে আৰু ইনাই বিনাই। ঈশ্বৰ বিশ্বাসীসকলে মোৰ ঘৰত আলহী নহয়। তেওঁলোকে জানে মোৰ ঘৰত ঈশ্বৰৰ বিচনা নাই। তেওঁলোকে য'ত শুব পাৰে আৰামত ভৰি মেলি ৩.৫ হাত জোখৰ এনে কোনো বিচনাত মই কাহানিও শুব নিবিচাৰোঁ। ৩.৫ হাত জোখৰ এই বিচনাখন কি হ'ব পাৰে পাঠকসকলে নিজেই উপলব্ধি কৰিবলৈ যত্ন কৰক। বিজয় ৰবিদাসক এই নিৰ্বাক উচুপনি কিতাপখনৰ কবিতাখিনিৰ কাৰণে আমি অভিনন্দন জনাম। কিতাপখন প্ৰকাশ কৰিছে গুৱাহাটীৰ পাঞ্চজন্যই। কিতাপখন প্ৰকাশ পাইছে নৱেম্বৰ 2015 চনত। কিতাপখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা ৮০। আমি আমাৰ বন্ধু পাঠকসকলক পুনৰ আহ্বান জনাইছোঁ, আপোনালোকে এই কিতাপখন সংগ্ৰহ কৰি পঢ়ক। বিজয় ৰবিদাসৰ কাব্যকণ্ঠ কিমান শক্তিশালী, বিজয় ৰবিদাসৰ কবিকণ্ঠ কিমান শক্তিশালী, বিজয় ৰবিদাসৰ ভাষা কিমান সাৱলীল আৰু চহকী, বিজয় ৰবিদাসৰ সংবেদনা কিমান তীক্ষ্ণ, মানুহৰ প্ৰতি বিজয় ৰবিদাস কিমান সংবেদনশীল, এই কথাখিনি আপোনালোকে উপলব্ধি কৰক।